নমস্কাৰ, মই প্ৰণৱ মোৰ নতুন ছুটীৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ। এতিয়া মই আহি আছোঁ বাইকখন ছাৰ্ভিচিং কৰিবলৈ। যিহেতু বাইকখনৰ আজি ছাৰ্ভিচিং ডেট পৰিছে, বিন্দাছ ছাৰ্ভিচিংটো কৰাই ল'লোঁ। বাইকখনৰ কাম শেষ কৰি আমি সোণমান্তৰ ঘৰলৈ আহিলোঁ। হেল্ল' নমস্কাৰ। আৰু আজি আমাৰ ঘৰলৈ খুব ধুনীয়া নতুন ব্লগাৰ প্ৰণৱ দা আহিছে। আৰু মোৰ ভিডিঅ' চাই থাকে, মোৰ ভিডিঅ' যেনেকৈ মৰম দিয়ে প্ৰণৱ দাৰ ভিডিঅ'টো আপোনালোকে মৰম দিবা। আৰু আজি আহিছে, ভাল লাগিছে। আকৌ এদিন আহিব। আৰু মোৰ শ্ব'খন হ'বলৈ গৈ আছে নৱেম্বৰৰ 15 তাৰিখে। তাত সহায় সহযোগ কৰিবা আৰু মই ইনভাইট কৰিম এবাৰ। আৰু তেতিয়া একেলগে আমি ফটো শ্বট মাৰিম। সোণমান্তৰ ঘৰত অলপ টাইম থাকি আমি অভিজিত দাহঁতৰ ঘৰলৈ আহিলোঁ, মানে আমাৰ মাহীহঁতৰ ঘৰলৈ আহিলোঁ। পিছে আজি ঘৰত অভিজিত দা নাছিলে, সেয়েহে আমি মাহীক লগ পালোঁ। এয়াই মোৰ মাহীয়ে মোক চাহ খাব দিলে। পিছে আমাৰ মেইন কামটো আছিল সকাম খোৱা। দিখৌমুখত আমাৰ দাইহঁতৰ ঘৰত সকাম আছিল। আচলতে আমি সকাম খাবলৈ আহিছিলোঁ। এয়া আমি সকামৰ ঘৰ পালোঁহি, সকাম খালোঁ। আজিলৈ বাই, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম বুলি